আছো কামাখ্যা মেলা কামাখ্যা ধামত এই দোস্ত হাই গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় চবৰে ভাল ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' অম্বুবাচী মেলা চাবলৈ গৈ আছোঁ আৰু তলৰ পৰা মন্দিৰলৈ আপোনালোকে খোজকাঢ়ি যাব লাগিব কোনো গাড়ী চাড়ী নাপায় চবেই খোজকাঢ়ি গৈ আছে তো আজি এইটো ভিডিঅ'ত আপোনালোকে গোটেই অম্বুবাচী মেলাখন দেখা পাব মানে আপোনালোকক মই গোটেই দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুত গৰম দিছে চ' ইমান গৰমত আৰু ইমান মানুহ কিন্তু তথাপি এটা মজা লাগি আছে আৰু চ' ইমান মানুহ একেলগে যোৱাৰ এটা মজাই বেলেগ চ' এইটো এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ আৰু খোজকাঢ়ি ভাগৰ লাগিলে আপোনালোকে পানীও পাব ইয়াতে আৰু ইয়াতে পানী দি আছে কিছুমান মানুহে ইয়াত চাওক বাইদেউ এক গিলাচ পানী দিব চ' ইমান মানুহৰ লগত মানে একেলগে খোজকাঢ়িলে একো গম নাপায় আৰু মানে ফিল নহয় যে খোজকাঢ়ি আছোঁ বুলি এনেকৈ ফিল একদমেই নহয় চ' গাইছ এইখন হৈছে মেইন গেট আৰু ইয়াতে কিবা চেক কৰি আছে আৰু এনে আৰু কিবা অলপ চেক কৰি আছে চ' এইখন গেটেৰে সোমাই যাম আমি মন্দিৰৰ ভিতৰলৈ বহুত ঠেলা হেঁচা কৰাৰ পিছত ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ আৰু চ' অম্বুবাচী মেলা আৰম্ভ হয় প্ৰতি বছৰৰ জুন মাহৰ মাজভাগত আৰু এই মেলাখন 4 দিনলৈকে থাকে আৰু এই 4 দিন মন্দিৰৰ মেইন দুৱাৰখন বন্ধ হৈ থাকে এই মেলাখনত দেশ বিদেশৰ পৰা বহুতো সাধু সন্যাসী আদি ঋষি মুনি বাবা চব মানে আহি যায় আৰু এয়া বাবা আশীৰ্বাদ দি দিলে আৰু कहाँ से आए हैं आप कहाँ चल रहा है अच्छा ठीक है वर्धमान वर्धमान अच्छा अच्छा आप कहाँ से हम आलिपुर से आएगा आलूवीर से अच्छा बंगाल से हाँ। अच्छा अच्छा हाँ आप कहाँ और एक बार গাইছ দেখা পাইছে ইমান মানুহ কিমান ইয়াতে হিচাপ কৰিব নোৱাৰি ইমান মানুহ
আৰু এই বাবাজনক চাওক, এখন ভৰি আৰু এখন ভৰিৰ আঁঠুত দি কেনে একদম পূৰা একান্ত মনে থিয় হৈ আছে। কামাখ্যা মেলা কামাখ্যা ধামত এই দোস্ত মা কামাখ্যাই যাতে চবৰে কাৰণে সুখ শান্তি কঢ়িয়াই আনে, চবৰে ভাল কৰে আৰু তাকে কামনা কৰিলোঁ মই। যদি ভিডিঅ'টো ভাল লাগে গাইজ, প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ভিডিঅ'টো আছিলে এইখিনিয়ে। আজি বাই বাই।